হাই সকলো ভালে আছে চাগে ন আপোনালোকে গম পাইছেই মৰাণৰ দুদিনৰ আগতে কি ঘটনা ঘটিছিলে তাৰ কাৰণে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিলোঁ সেইখিনি ক'বৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কালি বহুত ড্ৰাইভাৰ আহিছিলে প্ৰায় 200-300 ড্ৰাইভাৰ আহিছিলে গোট খাইছিলে মৰাণত খটখটিত তাতে আমি মেছাৰ্ছ মোহনলাল জৈন নামৰ যিটো কোম্পানী আছিলে তাৰ ৱৰ্কশ্বপৰ তাৰ যিটুকুৰা পাৰ্কিং আছিলে তালৈ গ'লোঁ য'ত কাম চলি আছিলে তাত গৈ তেওঁলোকৰ এজন মালিক দয়ানন্দ ফুকনক লগ পালোঁ তেখেতৰ লগত কথা হ'ল খুব সুন্দৰভাৱে তেওঁলোকে সকলো কথা মানি ল'লে যি ড্ৰাইভাৰক যিখিনি ক্ষতিপূৰণ দিব লাগে অলৰেডি আমি কোৱাৰ আগতেই তেওঁলোকে দিলে আৰু যিকেইজন ড্ৰাইভাৰে গাড়ী চলাব পৰা অৱস্থাত নাই তেওঁলোকক দৰমহা দিম বুলি প্ৰতিশ্ৰুতি দিলে আৰু এখন চুক্তিনামা ইয়াত তেওঁলোকে দিছিলে মই আপোনালোকক সেইখন দেখুৱাম তো সেইখনটো সবিশেষ লিখা আছে যে তেওঁলোকে ড্ৰাইভাৰকেইজনৰ লগত কোনো ধৰণৰ আৰু আক্ষেপ নাৰাখে যিখিনি হ'ল হৈ গ'ল সেইটো আচলতে দুটা মানে কৰ্মকৰ্তাৰ মাজতে এফালে কোম্পানী কৰ্মকৰ্তা এফালে গাড়ী কৰ্মকৰ্তাৰ মাজতে কাজিয়া হ'ল সেইটো সাম্প্ৰদায়িকতাৰ ৰূপ দিবলৈ মনা কৰিছে আমিও সাম্প্ৰদায়িকতাৰ ৰূপ দিবলৈ বিচৰা নাই কিন্তু যি হ'ল বেয়া হ'ল আৰু আগন্তুক দিনত যাতে তেনেকুৱা নহয় মই সকলোকে আহ্বান কৰিছোঁ মিলাপ্ৰীতিৰে থাকিব লাগে কোনোবাই যদি ভুল কৰিছে যদি সেই ভুল অলপ বেছি ডাঙৰ হৈছে তেনেহ'লে আইন আছে আইনৰ সহায় ল'ব লাগে পুলিচৰ সহায় ল'ব লাগে পুলিচনো কিয় আছে তো গতিকে মই সকলোকে এটা আহ্বান জনাম আগন্তুক দিনত মাৰপিট কেতিয়াও নকৰিব আপোনালোকে আইন হাতত উঠাই নল'ব আপোনালোকে পুলিচত দিয়ক বাকীখিনি পিছত দেখা যাব কি হ'ব আৰু ইয়াত বীৰ লাচিত থানাৰ নামটো সাঙুৰ খাইছিলে কালি ডিব্ৰুগড় ৰহিম বাইদেউ গৈছিলে বীৰ লাচিত থানাৰ আৰু প্ৰাঞ্জিতেও মোলৈ বাৰে বাৰে ফোন কৰিছে ডিব্ৰুগড়ৰ যে কি হ'ল কথাটো এনেকুৱা তাৰপিছত যিকেইজন ল'ৰাই বীৰ লাচিত থানা তাত কৰিছিলে তেওঁলোকৰ লগতো কথা হ'ল তেওঁলোকে আচলতে কি কৰিলে মই নাজানো কিন্তু তেওঁলোকে ড্ৰাইভাৰকেইজনৰ হৈয়ে বহুতখিনি কৰি দিলে তেওঁলোকৰ উচিত চিকিৎসা ব্যৱস্থা কৰিলে কিন্তু তেওঁলোকে এটাই ভুল কৰিলে তেওঁলোকে সংগঠনৰ ওপৰৰ নেতাসকলক এই কথাবোৰ নজনালে তেওঁলোকে যিহেতু মৰাণৰ হয় তেওঁলোকে ডিব্ৰুগড় জিলা সমিতিক জনোৱাটো খুব জৰুৰী আছিল কাৰণ আমি কাক সুধিম আমিতো জিলা সমিতিক সুধিম যে মৰাণত তেনেকুৱা হৈছে কি হৈছে তো তেওঁলোকে কোনো অৱগত নাছিলে গতিকে মই এইখিনিতে বীৰ লাচিত থানাৰ মুৰব্বীসকলকো কওঁ যাতে কোনো সদস্যৰ কাৰণে সংগঠনটোৰ ভাৱমূৰ্তি নিকা নহয় কাৰণ এই বীৰ লাচিত থানাক সকলোৱে খুব ভাল পায় আমাৰ প্ৰাণৰ এইটো সংগঠন বীৰ লাচিত থানা সদায় জিন্দাবাদ আৰু জিন্দাবাদ হৈ থাকিব তাৰে আশা কৰিলোঁ আমাৰ মৰম চেনেহ সদায় বীৰ লাচিত থানাৰ লগত থাকিব আৰু এই উঠি অহা ল'ৰাখিনিকো কওঁ যি বীৰ লাচিত থানাৰ সদস্য হৈ আছে আৰু সেনা হৈ আছে বীৰ লাচিত থানাই সদস্য নকয় সেনা কয় সেনাখিনিক কওঁ তোমালোকে যিয়েই কাম কৰা তোমালোকে ওপৰৰ নেতাসকলক জনাবা কথাবোৰ কাৰণ তেওঁলোকে নাজানিলে বাহিৰা মানুহে জনাটো অকণমান অসুবিধা হৈ পৰে গতিকে যিখিনি ভুল বুজাবুজি হ'ল কালি সকলো ঠিক হৈ গ'ল আৰু মই আশা কৰিম আগন্তুক দিনত এনেকুৱাকৈ ড্ৰাইভাৰৰ ওপৰত যাতে কোনো অত্যাচাৰ নকৰে তাৰে আহ্বান কৰিছোঁ কাৰণ আমি যুদ্ধ কৰা মানুহ নহয় আমি আন্দোলন কৰা মানুহ নহয় আমি কাম কৰি খোৱা মানুহ এইবোৰত আমাৰ বহুত ক্ষতি হয় কালি আমি প্ৰতিজন ড্ৰাইভাৰে গাড়ী ঘোঁৰা এৰি পেলাই তালৈ যাবলগীয়া হৈছে দিনটো তাত কটাবলগীয়া হৈছে এনেকুৱা ধৰণৰ বস্তুবোৰ আমি নিবিচাৰোঁ আগন্তুক দিনত এনেকুৱা দিন যাতে নাহক প্ৰতিজন ড্ৰাইভাৰ ভালকৈ থাকক সুখত থাকক তাৰে কামনা কৰিলোঁ আৰু বীৰ লাচিত থানালৈ বহুত মৰম আৰু শ্ৰদ্ধা যাচিলোঁ তেওঁলোকে যেনেকৈ আগবাঢ়ি গৈছে আগবাঢ়ি যাওক তেওঁলোকে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্থান লওক তাকে কৰিছোঁ আৰু আমাৰ ড্ৰাইভাৰ সন্থা জিন্দাবাদ সেইটো কথা আকৌ এবাৰ কৈছোঁ সকলো ভালে থাকক থ্যাংক ইউ সো মাচ मेसर्स मोहनलाल जैन का तरफ से हम एकदम आप लोगों की तरफ क्षमा मांग रहे हैं हम लोगों का जो एक बारे में भूल हो गया है वो हम लोगों का कंपनी का तरफ से हम आप लोगों की तरफ क्षमा मांग रहे हैं भूल हो चुका है हम लोगों से जो हुआ है माफ़ी कर दीजिए আজি আপোনালোকে চালকৰ এটা সংস্থাৰ মাজত আছে চালকৰ সংস্থাৰ মাজতো সেইদিনা গুৱাহাটীত বহুতে বেলেগ ধৰণৰ কথা আছে আমি সেইবিলাকে কৈছোঁ গুৱাহাটীতে এইবিলাক যাতে নহয় অনাগত দিনত আৰু আমি চাব লাগিব এইবিলাক এই ভাইটিকেইটাক মই নিজেই কৈছোঁ 2-3 দিন মই গৈছোঁ হয় নহয় তেখেতলোকক মই সুধিছোঁ যে কথাখিনি তোমালোকৰ প্ৰথম কথা হ'ল যি ধৰণে এজন মানুহ পৰি গৈছিলে
ৰাভা বোলা তেওঁ পৰিয়ালক মাতিও নোৱাৰিছোঁ হা মাতিও নোৱাৰে তেওঁ নিজে ক'ব যিখিনি ক'বলগীয়া আছে ক'লে গতিকে মই সেইকাৰণে কথাখিনি যাতে আমাৰ সাম্প্ৰদায়িক কেতিয়াও নহয় আমাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আৰু আপোনালোকৰ সহযোগিতা আজি যোনটো লখিমপুৰৰ পৰা আহিছে দেখিছোঁ সকলোলৈ ধন্যবাদ জনাইছোঁ খালি আমাৰ খালি এটাই বেয়া লাগিছিলে যে বিল আছে নাই কিবা এতিয়া কথাবোৰ ওলাইছিলে তেনেকে বৰ বেয়াকে ওলাইছিলে আৰু লগতে এখেতৰ কথাও বিৰাট বেয়াকে ওলাইছে যে তেওঁ দালালি কৰিছে মাৰি আনি তেওঁ দালালি বনাইছে আমি তেনেকৈ জানিছিলোঁ আজি আমি ভাবি